জনতাৰ কাৰণে কৰিছো সেইটো নিজৰ স্বাৰ্থৰ কাৰণে নহয়, জনতাৰ কাৰণে। চাওক কি সুন্দৰকৈ তেওঁলোকে ডাষ্টবিন বনাইছে বাঁহৰে। আমাৰ থলুৱা হয়, থলুৱা বস্তু বাঁহেৰে বনাই ধুনীয়াকৈ বনাইছে। এইখন চাওক চেয়াৰ চাওক, বাঁহৰে বনাইছে তেওঁলোকে। আৰাম চেয়াৰ, যিটো আমি আৰাম চেয়াৰ বুলিয়ে কওঁ। আৰু যদি কিবা বেলেগ ক'ত যাম কৈ দিয়া। হেল্ল' দোস্ত, আমি এতিয়া যাম আগিয়াৰ, গোৱালপাৰা জিলাৰ আগিয়াৰ ৰাংচাপাৰালৈ। এছিয়াছ ক্লিনেষ্ট ভিলেজ ৰংচাপাৰালৈ। আমি এতিয়া গৈ চৰি এছিয়া নহয় বোলে, অসমৰ এছিয়া বুলি আহিছিলে, আমাৰ ভুল হৈছে। আৰু ভিডিঅ'টো আৰম্ভণিতে পোনপ্ৰথমতে কি ক'ম, চবলৈকে নতুন বছৰৰ বহুত বেছি শুভেচ্ছা, মৰম থাকিলে। আশা কৰোঁ চবে যাতে একদম ভালে কুশলে থাকে। মোকো আশীৰ্বাদ কৰক, মোৰ লগতে চবকে আশীৰ্বাদ কৰক। আৰু ব্লগ পাব, দেখিব মানে আৰু কোন কোন গৈ আছোঁ, ক'ত গৈ আছোঁ, কোন গৈ আছোঁ, চব দেখিব। ৰাস্তাটো দেখিব আৰু একদম জেগাত দেখিব। যিহেতু আমাৰ গোপ্ৰ নাই না, ৰাস্তা দেখা যাব। জেগাতে দেখাম যায় কোন যাম, কি দেখাম। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু একদম চবচে লাষ্টত মানে লাইক আৰু কমেণ্টটো লাগিব নিশ্চয়, কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই। আৰু একদম ছাবস্ক্ৰাইবটো অতি জৰুৰী। তো এতিয়ালৈকে মানে বাই বাই আৰু গৈ আছোঁ দিয়া আৰু। তো আমি বৰ্তমান যাবলৈ ৰেডি। বসন্তী 1, 2 আৰু 2 ক'ত আছে, আগত আছে। গতিকে নয়নচোন দেখা দেখি নাই এইফালে, ক'ত চাৰিআলি। ঠিক আছে, আমি আৰম্ভণি কৰিলোঁ আমাৰ যাত্ৰাটো নে কি। হেপী জাৰ্ণি, ৰাইট ছেফ। আজি আমাৰ যাত্ৰাৰ এইটো এটা মানে জাৰ্ণিটোৰ এইটো এটা পাৰ্টিচিপেট। এইটোতো আগৰ পৰা আছে, এইটো আগত গগৈ একদম মুখখন চকৈ দে না। আজি জাৰ্ণিটো এইটো এটা টুকুৰা ইনচান একদম পৰা যাবলৈ ৰেডি। আৰু কোন বাকী আছে ক'ত, জীৱন জিন্দাবাদ ক'ত। বৰ্তমান আমি আছোঁ আমাৰ ষ্টপেজটো, জাৰ্ণি ষ্টাৰ্ট হৈ আছে মৰণৈ SBI ব্ৰাঞ্চৰ ফ্ৰণ্টৰ পৰা। এইকেইটা আমাৰ ঘৰত একদম এইকেইটা। হেল্ল' তেতিয়াৰ পৰা আহি পোৱা নাই। কিয় ইমান টাইম লাগে? আমি আহি ইয়াতে ৰখি আছোঁ। অ'কে, শামুকীয়া গতিত আহিছোঁ। আচ্ছা, শামুকীয়া নে টৰ্টইচ? একে আৰু একে ধৰি ল'ব পাৰি। কিহৰ কাৰণে ইমান দেৰি কৈ দিয়া। এই আমাৰ কংকনৰ কাৰণে গাড়ী এইটো চলি আছে। প্লেটিনা 400 কিমান স্পীড? টপ স্পীড 40। অৱশেষত আহি পালোঁ। আৰু আমাৰ ভিডিঅ'টো দুটা মানুহ আছিলে মানে ইণ্ট্ৰডিউচ দিয়া হোৱা নাছিলে, ইণ্ট্ৰডাকশ্যন। এইটো এটা নমস্কাৰ। এই সুদূৰ মঙলদৈৰ পৰা আহি পাইছে। মঙলদৈৰ পৰা আমাৰ ঘৰৰ ওচৰতে। আৰু আহোঁ ক'ৰ পৰা আহিছে? আহোঁ নি আৰে কোৱা। আমি এতিয়া গৈ আছোঁ, ক'ত যাই আছোঁ? আমি এতিয়া গৈ আছোঁ বেম্বো পাৰ্ক। বেম্বো পাৰ্ক সঁচাকৈ আছেনে বেম্বো পাৰ্ক? নাজানো। ইফালে বহুত মানুহ আছে। আচ্ছা, ফাইনেলি আহি পালোঁ ৰংচাৰ পৰা। আৰু চাম এতিয়া কি আছে কি নাই, একচুৱেলি কি আছে কি নাই। আহিছোঁ এতিয়া বেম্বো পাৰ্ক। সেইটো দেখিছোঁ আপোনালোকে। ৱেলকাম টু বেম্বো পাৰ্ক। আচ্ছা, ফটো ষ্টাৰ্ট হৈ গ'ল। ফটো মানে মইতো ভিডিঅ' বনাই আছোঁ, কাটি দিলে হ'ব নাই? ফটো মাৰি দিয়া। আৰু ইয়াতে আহিলে চাব, কোনো বাইক চাইকেল কোনো এলাও নাই, অনলি মানে খোজকাঢ়ি যাব লাগিব। এইফালে চালে কি ধুনীয়া, সঁচাকৈ টিনেজ ভেকচন। কোৱা, স্কিপ কৰা নাই, বনাই কণ্টিনিউ হৈ আছে। এইটোৱে তোমাৰ টাৰ্ণিং পইণ্ট। কিহৰ কাৰণে টাৰ্ণিং পইণ্ট কৈ দিয়া? মানে গ্ৰ' কৰা এটা ছাবস্ক্ৰাইবাৰ লোৱা নেকি? আচ্ছা, কিমান 1 মিলিয়ন ছাবস্ক্ৰাইব তোমাৰ কৰিহে এৰিম। আৰু বৰ্তমান কিমান আছে? হ'ব, এটাকৈ লগোৱেতো হ'ব না, হয় নাই? এটা হ'লেতো হ'ব। নন চাই ডেক'ৰেশ্যন সঁচাকৈ বহুত বেছি ভাল লগা। কোনখন কব্জা কৰিম? এইখন কব্জা কৰিম নেকি? আগতে আমি বহি লওঁ। এই সিফালেও আছেতো। বৰ্তমান কব্জা কৰি লৈছোঁ, মানে বহি লৈছোঁ। আমি এখন বেঞ্চ লৈ লৈছোঁ, লৈ এতিয়া ফাৰ্ষ্ট টাইম জিৰণি।
তাৰপিছত অলপ ঘূৰিম এক্সপ্ল'ৰ কৰিম চবকে ফটোহে মাৰি দিব লাগে মই কৈ আছোঁ সুধি আছোঁ দেই ফাইনেলি কি হৈছে জাৰ্ণিটো মানে ছাকচেছ হ'ল কেইটা বজাৰ পৰা প্লেনিং আছিল কালি ৰাতিপুৱা ৰাতিপুৱা বুলি কওঁতে 9টা মানৰ পৰা ওলোৱাৰ কথা আছিলে অ'কে ওলাই কেইটাত ওলাইছে আমি তিনিটাত 9টাৰ পৰা 12টা 12টাৰ পৰা 3টাৰ পৰা মানুহ ৰখি আহোঁতে বৰ্তমান 4টা বাজি গ'ল নে 4:10 আহি পাইছোঁ বৰ্তমান তো চাই থাকক দেখাই থাকিম আৰু কি আছে বেম্বু পাৰ্কটো এখন আৰু ইয়াৰ আগলৈ কিবা কিবি আছে দেখাই থাকিম কি আছে নাজানো ইমান সুবিধা বহুত ইয়াৰে মেনি টাইপছ অফ বাঁহ লাইক বিজেলি ভোলকা জাতি এটচেট্ৰা চাই থাকক পিছফালে পানী নোহোৱা সাগৰ আৰু এয়া গগৈ ইয়াতে বিচত বৰ্তমান ইজ এনজয় চাওক চাই লওক চাওক কি সুন্দৰকৈ তেওঁলোকে ডাষ্টবিন বনাইছে বাঁহৰে আমাৰ থলুৱা হয় থলুৱা বস্তু বাঁহেৰে বনাই ধুনীয়াকৈ মানে বনাইছে এইখন চাওক চেয়াৰ চাওক বাঁহৰে বনাইছে তেওঁলোকে আৰাম চেয়াৰ যিটো আমি আৰাম চেয়াৰ বুলিয়ে কওঁ আৰু যদি কিবা বেলেগ আছে নাজানো সেইটো আমি আৰাম চেয়াৰ বুলিয়ে কওঁ ন কি ধুনীয়া আৰাম চেয়াৰ আৰু এইটো চাওক একদম মানে গছৰ মূৰাৰে কি ধুনীয়া এটা লুক মানে বহিব পৰা চাওঁ বৰ্তমান তেওঁলোকে এনজয় কৰি আছে গছৰ মূৰত আৰু একদম দুখী আত্মা অকলে বহি আছে ইয়াত দুখী ইনচানটো তাতে বহি অকলে বহি আছে আৰু এইটো এটা চাওক এইবিলাক বস্তু সচৰাচৰ আমি মানে ধ্যানেই নকৰোঁ যে ইয়াত এনেকুৱা বনাব পাৰি বা কিবা ইয়াৰ পৰা কিবা ইউটিলাইজ হয় আৰু একদম চবচে বেছি ইণ্টাৰেষ্টিং চেয়াৰ আৰাম চেয়াৰত বহি এনজয় কৰি আছোঁ আৰু ময়ো অলপ ইয়াতে হেৰিটো লৈ লওঁ ময়ো অলপ ইয়াতে মজাটো লৈ লওঁ মানে ইমান কেনেকুৱা গগৈ ফটো খিচি আছে ইনষ্টাখনত গগৈ এখন লৈ ল'ব দিছোঁ আৰু মেমৰিটো চাওকচোন নিজৰ ঘৰৰ চোতালতে কি ধুনীয়া ফুলনি বাগান এইটো ফুল নে কি ৰে চিৰিয়াছলি ফেশ্বন টাইপ মানে কমলা টেঙা লাগি আছে ইমান চাপৰতে কমলা লাগি আছে একচুৱেলি প্ৰজাতি আৰু ধুনীয়া সৰু জবা ফুল আছে এইটো মই জবাটোৱে চিনি পাইছোঁ আৰু বাকীটো একো নাজানো বাৰু এইটো চাগে জলকীয়া এইটো ৰেড ৰ'জ মানে যিটো স্পেচিয়েল কামত ইউজ কৰা হয় এইটো হোৱাইট এইকেইটা চাওক এইকেইটা হেঙিং কৰি ৰাখিছে মানে একো সা সুবিধা নিদিয়ে ন এইটোতো জনতাৰ কাৰণে কৰিছোঁ সেইটো নিজৰ স্বাৰ্থৰ কাৰণে নহয় জনতাৰ কাৰণে আৰু যিমানখিনি ৰাংচাপাৰ বাসিন্দাৰবিলাকে কষ্ট কৰি আছোঁ সেইটো কাৰ কাৰণে জনতা সেইবিলাক কথা ইয়াৰ কাৰণে গাঁওখনৰ নামটো ভালি হৈছে মানে অসমৰ বিভিন্ন জাতি বসবাস কৰি আছে দুখীয়া গাঁৱলীয়া ৰাংচাপাৰা ক্লিন ভিলেজ অসমৰ আছে সকলোৱে জানে সেইটোৱে ইয়াৰে ভিতৰত
আমাৰ গৌৰৱৰ কথা নহয় ৰাংচাপাৰা কিন্তু অসমৰ যিমানখিনি জনতা আছে বিভিন্ন জাতি আমি আশা কৰোঁ যে অসমৰ যিমান গাঁও আছে নিজৰ ঘৰ আৰু নিজৰ গাঁওখিনি ৰাংচাপাৰাৰ দৰে ক্লিন কৰি ৰাখিবলৈ চেষ্টা কৰিব এই আশাৰে আমি প্ৰতিদিনে কষ্ট কৰিম আৰু তেনেকুৱা যদি কৰিব পাৰোঁ সুদু অসমের বুলি দাঙি ধৰিব চৰকাৰে এই এখন বাঁহ হয় ইয়াত আচ্ছা লিচুলাই বুলিয়ে কওঁ ন আমি এইটো তই এই ধুনীয়া সুন্দৰ বস্তুটো তই অকণমান হেৰি কৰি আছা অকণমান চাই দেচোন ধুনীয়াকৈ দেখাই দে মোক চাওক আচ্ছা এইটো এটা প্ৰেমিক চৰাই মানে ই ডুবি আছে সঁচাকৈ এই প্ৰতিভা মানিব লাগিব ইয়াৰে গাঁৱৰ মানুহৰ কি ধুনীয়া ধুনীয়া গছবিলাক যিবিলাক সচৰাচৰ আমি নাৰ্চাৰীত বা এনেকুৱা ডাঙৰ ডাঙৰ ফাৰ্মবিলাকতহে দেখিও পাওঁ তো এইবিলাক চব ইয়াতে তেওঁলোকে ঘৰতে নিজৰ ঘৰতে কি ধুনীয়াকৈ ৰাখিছে বনাইছে আগত আহিলে আপোনালোকে ইয়াত খাবলৈ বহুত কিবা কিবিও পায় মানে ফাষ্ট ফুড আইটেমো আছে তাতে কি কি আছে ম'ম' আছে ন আৰু ম'ম' চাওমিন আৰু এইবিলাক চাহৰ কাৰণে কেক চেক এইবিলাক আইটেম আছে কিন্তু ইয়াত হেৰি নাই ন দাদা তামোল চাধা শিখৰ বিধ এইবিলাক বিক্ৰী নহয় ন এইটো এৰিয়াতে বিক্ৰী নহয় ন তো এইটো এৰিয়াত সেইবিলাক আপোনালোকে নাপাব কোনো তামোল চাধা শিখৰ বিধ এইবিলাক নাই কাৰণ সেইবিলাক খাই মানুহে য'ত য'ত পিকাই বা চিগাৰেট খাই য'ত য'ত পেলাব গুটখা খাব জেগাটো যিহেতু লেতেৰা খাইছোঁ সেইবিলাক ইয়াতে কোনো ধৰণৰ নাপায় আৰু ইয়াত এইবিলাক বাকী বস্তু খাই পেলাবৰ কাৰণে ধুনীয়া বাঁহৰ ডাষ্টবিন ব্যৱহাৰ কৰিছে তেওঁলোকে সেইটো এটা সঁচাকৈ ভাল লগা এইবিলাক পিকনিক খাব অহা মানুহ নে ফুৰিব অহা মানুহ বে কি কোৱা ইমান মানুহ ফুৰিব আহেনে ইমান গাড়ীলৈ আৰু বৰ্তমান আমি বেম্বু পাৰ্ক চাই ওলাই আহিলোঁ আৰু গৈ আছোঁ এতিয়া কি পাৰ্ক চিলড্ৰেন পাৰ্ক চিলড্ৰেন পাৰ্ক চাৰ্চ লগত এইফালে আছে ধুনীয়া চাৰ্চ এটা আছে দেখিবলৈ পাব অকণমান আগত গৈ আছোঁ খন্তেক অপেক্ষা কৰক আৰু চাওক এইটো খালি বেয়া কথা দিছ ইজ টোটেলি বেড বহুত বেয়া এইটো ভাল নালাগিলে আমি এইটো ভাল নালাগিলে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত ইমান এটা ষ্টেপ লোৱা হৈছে হয়নে তথাপিতো মানে ইমান এখন আদৰ্শ গাঁও হিচাপে এইটো কাম ইয়াত ডিছএপইণ্টেড উইথ দিছ না ইংলিছতে ক'লোঁ আৰু ভুলটো হোৱা নাই মোৰ ঠিক আছে আৰু এইফালে চাওক এইখিনি চাৰ্জ দেখাব ধুনীয়া একদম তেওঁলোকে সজায় এইটো এটা জিৰণি চৰা এইটো তেওঁলোকৰ মেইন অফিচ নেকি পাব্লিক হেল্থ ৰংচাপাৰা ক্লিনেছ ভিলেজ চাওক তেনেকুৱা মানে মেইন পইণ্ট এইখিনিয়ে আৰু এইফালে দেখিব এখন পাৰ্ক টাইপ সৰু ধুনীয়া বহা মানে জিৰণি ল'বৰ কাৰণে ধুনীয়াকৈ বনাই দিছে আৰু এখন মেইন চাওঁ নটিছ এইটো কোনটো এইটো দিছোঁ এই চাওক কি লিখি আছে চাওক পজ কৰি যাব আৰু ডাষ্টবিন চাওক কি ধুনীয়াকৈ একদম মানে ডাষ্টবিন ভাল লাগিছে হয় কামবোৰ যায় এই চাওক অকণমান ক'তো বাহিৰত পৰি থকা নাই চব ডাষ্টবিন ইউজ কৰিব লাগিছে এইটো বহুত বেছি ভাল লাগিছে বাঁহৰে লগত বনাইছে আৰু দেখিব এইফালে চাৰ্চটো এইটো এটা চাংঘৰ হয় চাওক এইটো চাৰ্চটো ৰংচাপাৰা আছিক বেপ্টিষ্ট চাৰ্চ আছিক এইফালে চাওক ৱেলকাম টু মেৰি খ্ৰীষ্টমাছ খ্ৰীষ্টমাছ আমি বনোৱা হৈছিলোঁ আৰু এখন ফিল্ড হয় এই ৰাস্তাটো চাওকচোন কি ধুনীয়া য'ত অকণমান এটা একো দেখা নাপায় ইয়াত ইমান ক্লিন হয় আৰু আপোনালোকেও আহক ৰংচাপাৰালৈ আহি চাওক কেনেকুৱা এখন পৰিষ্কাৰ সুন্দৰ ধুনীয়া গাঁও আহি লওক আমিও যাতে আমাৰ গাঁওখন এনেকুৱা সুন্দৰ কৰিব পাৰোঁ আৰু আমাৰ অসমৰে হয় যিহেতু গোৱালপাৰাত আছে বেছি দূৰ নহয় ইয়াতো তো আহক এবাৰ চাই লওক ভাল লাগিব কেতিয়া হয় নাই হয় তেনেকুৱা হৈছে আৰু ইয়াৰ পৰা আমিও ইনস্পায়াৰ হ'ম ন আমাৰ নিজৰ গাঁওখনো নিজৰ ঘৰখনো যাতে এনেকুৱাকৈ আমি চফাকৈ ৰাখিব পাৰোঁ তেতিয়া নিজৰ মনে ভাল লাগিব এনেকুৱা আৰু চাওক এইবিলাক কিমান মানুহ আহিছে খাব পাইছোঁ বুলি মোৰ একদম বন্ধ
খাই খাইছানে? এইটো পুৰা চিলাইছে। ৰংচাপাৰাৰ পৰা আহি ডাইৰেক্ট ক'ত লুচি আৰু অমলেট আৰু লাডু অঁ আৰু এইটো চুজি আৰু প্লাছ নাৰিকল আনন্দক মাঘ বিহু। আৰু এইটো যে একদম বহুত বেছি মানে বহুত মেমৰেবল বস্তু এইটো একদম যেতিয়া আছিল না এই বাটেদি হেৰি গৈছিল চাইকেলত লৈ মুড়ি লাড়ু আমি তেতিয়াই খাওঁ আৰু তেতিয়া খাওঁ লাডু আমাৰ দৰঙীয়া লাড়ু আৰু চলি যায় এতিয়া ফটাফট খাব লাগে এতিয়া খোৱা বোৱা আৰম্ভ ক'ত মানুহটো নাইচোন ফটাফট খাব লাগে আৰু যাব লাগে একদম ৰাস্তাতে খাই উঠি শিখৰৰ সৈতে লগ পাই আছোঁ এইটো চাহ তাহ খোৱা লোৱা ৰেডি পূৰা চফা কৰি এতিয়া পূৰা মেল পাতি আছে এইটো কি পাতা বুলি কয় হেৰি কৰা গল্প কৰি আছে ঐ জীৱন দা কি কৰি আছা এতিয়া গল্প মানে ইয়াতে ভাষাত গল্প ন আমি আড্ডা বুলি কওঁ তামোল চামোল চাহ তাহ খাই ৰেডি পূৰা মোৰ লাড্ডু আছে লাড্ডু খাবই লাগিব লাষ্টত আৰু ইয়াৰ কাৰণে একদম অশেষ ধন্যবাদ তো জীৱন দা লগতে বাইদেউ আৰু কি ক'ম একো নাই আৰু গতিকে জল্দি বিয়া পাত আৰু সেইটোৱে ক'ম নিজে বনাব লগা হৈছে গতিকে বিয়া পাতিলে খাম আৰু কিবা